হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি মানে অলপ ঘৰতে এটা ভিডিঅ' বনাওঁ। তাৰমানে মই ফ্লিপকাৰ্টৰ এটা বস্তু অৰ্ডাৰ দিছিলোঁ। মানে মই ঘৰত অলপ ব্যায়াম চ্যায়াম কৰোঁতো, সেইকাৰণে এই ডাম্বেল অৰ্ডাৰ দিছিলোঁ। আজি আহি গৈছে, সেইকাৰণে বোলো আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা। ত' আমি আনবক্সিং কৰি দিওঁ বস্তুটো। আৰু বস্তুটো বহুত ওজন আছে। এয়া বস্তুটো খুলি আছোঁ বৰ্তমান। বহুত টাইট মাৰিছে তাৰমানে। চাইডটো খুলি দিওঁ। এইটো মেইন বস্তুটো এয়া আপোনাৰ এটাত 2.5 কেজি কৰি আছে, 4টা 10 কেজিৰ ওজনৰ। আৰু এয়া হ'ল 2ডাল ৰড। ৰডটো খুলি দেখুৱাই দিছোঁ একবাৰ চাওক। এয়া হ'ল ৰড। আৰু এইটো হ'ল এনে হাতৰ সেইকাৰণে অলপ লগত দিছে। আৰু এয়া হ'ল গ্লভছ। আৰু এইটো হ'ল জাম্পিং ৱায়াৰ। এইটো ভালকৈ চাই লওক। গ্লভছটো পুৰা ফিটিং হৈ গৈছে একদম। এয়া এইটো আপোনাৰ স্ক্ৰু টাইপৰ বস্তুটো। কৰিব লাগে এনেকৈ। দুটাও ভৰাব পাৰে, ওজন বেছি কৰি ল'ব লাগিলে, আৰু এটাও ভৰাব পাৰে। চাই লওক ভালকৈ এইখিনি। আৰু আপোনাৰ পইচা লৈছে গোটেইখিনি আপোনাৰ 560 টকা লৈছে। গোটেইখিনি বস্তু একেলগে 560। মানে পচন্দ হ'লে কাৰণে লৈ ল'লোঁ।
চাব পাৰে বঢ়িয়া একদম। তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।